নমস্কাৰ মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুনকৈ পদ মুকলিছে, যিকেইটা পদৰ আপোনালোকৰ আৰম্ভ হৈছে। কেইটামান পদৰ বাবে অনলাইন আবেদন আৰু কেইটামানৰ হোৱা নাই। ইয়াত আপোনালোকৰ 1500ৰ ওচৰা-ওচৰি আপোনালোকৰ পোষ্ট আছে। বয়স 18 বছৰৰ পৰা আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। অন্তিম তাৰিখটো 29 ছেপ্টেম্বৰলৈকে আপোনালোকে 28 ছেপ্টেম্বৰলৈকে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। ভিডিঅ'টো গোটেইখিনি কথা আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চালে গম পাব। মই গোটেইখিনি কথাই আলোচনা কৰিম। প্ৰথম যিটো নটিফিকেশ্যন আহিছে, দুটা নটিফিকেশ্যন আলোচনা কৰিম। নিউ ইণ্ডিয়ান এছুৰেঞ্চ কোম্পানী, এইটোৰ অন্তিম তাৰিখটো আপোনালোকৰ 30 আগষ্ট হয়। এতিয়াও যথেষ্টখিনি দিন সময় আছে, আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। নিউ ইণ্ডিয়ান এছুৰেঞ্চ কোম্পানীটো হৈছে এটা আপোনালোকৰ গভৰ্ণমেণ্ট কোম্পানী হয়, য'ত 550টা এডমিনিষ্ট্ৰেটিভ অফিচাৰ, জেনেৰেলিষ্টিক এণ্ড স্পেচিয়েলিষ্টিক ভেকেঞ্চিৰ কাৰণে মুকলি হৈছে পদ। ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে। প্ৰথম যদি আপোনালোকে চাবলৈ যায়, ৰিক্স ইঞ্জিনিয়াৰৰ কাৰণে 50টা ভেকেঞ্চি আছে, যিটোত আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী থকাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। নেক্সট আছিলে অট'মোবাইল ইঞ্জিনিয়াৰ। অট'মোবাইল ইঞ্জিনিয়াৰসকলে BTech, BE, ME, MTech, অট'মোবাইল ইঞ্জিনিয়াৰিঙত 60% মাৰ্ক লৈ পাছ কৰাসকলে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোক ইলিজিবল হয়। ইয়াত বহুতখিনি তেনেকুৱা ধৰণৰ চব স্পেচিয়েলিষ্ট পোষ্টেই আছে। আৰু ইয়াৰ যিটো আবেদন কৰাৰ লিংকসমূহ আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাব। তাতে আপোনালোকে আমাৰ যিটো হোৱাটছআপ চেনেল, তাৰো লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ জব আপডেট ভিডিঅ'সমূহ অতি সহজতে পাই থাকে। লিগেল স্পেচিয়েলিষ্টৰ কাৰণে 50টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব লগত, তেতিয়া 60% মাৰ্ক লৈ পাছ কৰিলে আপোনালোকে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। একাউণ্ট স্পেচিয়েলিষ্টৰ কাৰণে 25টা ভেকেঞ্চি আছে, যিটোত আপোনালোকৰ চাৰ্টাৰ একাউণ্টেণ্ট বা কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টিং কৰা হ'লে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। AO হেল্থৰ কাৰণে 50টা ভেকেঞ্চি আছে। MBBS, MD, MS কৰাসকলে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ মই যিহেতুকে কৈছোঁৱে, এইখিনি আপোনালোকে কোৱালিফিকেশ্যনখিনি চায়ে গুচি নাযাব, কাৰণ আৰু এটা নটিফিকেশ্যন আপোনালোকে আমি এই ভিডিঅ'টোতে আজি কভাৰ কৰিম, যিটো আপোনালোকে কমপ্লিটলি চাই যাব, তেতিয়াহে গোটেইখিনি কথা গম পাব। আৰু ইয়াত যিটো আপোনালোকৰ আবেদন কৰিবৰ কাৰণে আপোনালোকৰ আবেদন ফিজ আপোনালোকে হয়তো ইয়াৰ বাবে পে'মেণ্ট কৰিব লাগিব। অনলাইন মাধ্যমতে গোটেই আবেদন প্ৰচেছটো আৰু এপ্লাই প্ৰচেছটো গোটেইটো অনলাইন মাধ্যমতে হ'ব। আপোনালোকৰ জাৰ্নেলিষ্টৰ কাৰণে 193টা পোষ্ট আছে। যিসকলে আপোনালোকৰ জাৰ্নেলিজিম পঢ়িছে, তেওঁলোকে এই পদকেইটাৰ বাবেহে আবেদন কৰিব পাৰিব। আৰু জেনেৰেল কাষ্ট হ'লে আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব গোটেইটোত। আৰু যদিহে আপোনালোকে ST, SC, PWD কেণ্ডিডেট হয়, 55% মাৰ্ক থাকিলেও আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিটটো 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয়। ST, SC সকলে 5 বছৰ, OBC, NC হ'লে 3 বছৰ, PWD সকলে 10 বছৰ। পে'মেণ্ট স্কেলটো 50,925 টকাৰ পৰা আপোনালোকৰ 96,765লৈকে আপোনালোকৰ থাকিব। এইটো জাষ্ট বেছিক যিটো স্কেল হয়, এইটোৱে হয়। তাৰ লগত বহুতখিনি এলাউঞ্চেছ লাগি এটা ভালেমান এমাউণ্টৰ হৈ যায়। ST, SC, PWD সকলে 100 টকা পে' কৰিব লাগিব, আৰু আদাৰ্ছসকলে আপোনালোকৰ 850 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। ষ্টাৰ্টিং ডেটটো 7 আগষ্টৰ পৰা এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন আৰম্ভ হৈ গৈছে। লাষ্ট ডেট আপোনালোকৰ 30 আগষ্ট পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু ফেজ 1ৰ আপোনালোকৰ যিটো অনলাইন এক্সামিনেশ্যন হ'ব, অবজেক্টিভ টাইপ, সেইটো আপোনালোকৰ 14 ছেপ্টেম্বৰত হোৱাৰ সম্ভাৱনা আছে। ফেজ 2ৰ যিটো অনলাইন এক্সামিনেশ্যন অবজেক্টিভ প্লাছ ডেছক্ৰিপটিভ, যিটো আপোনালোকৰ 29 অক্টোবৰত আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে। আবেদন কৰা লিংক গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, আপোনালোকে এবাৰ ভিজিট কৰিব। দ্বিতীয়টো যিটো নটিফিকেশ্যন আহিছে, এইটো হৈছে আপোনালোকৰ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া AAI ৰ ফালৰ পৰা। ইয়াৰ অন্তিম তাৰিখটো হৈছে 27 ছেপ্টেম্বৰ। যিটো এয়াৰপৰ্ট অফ অথৰিটি ইণ্ডিয়ান 976টা জুনিয়ৰ এক্সিকিউটিভ পোষ্টৰ বাবে তেওঁলোকে ভেকেঞ্চি মুকলি কৰিছে, য'ত আপোনালোকৰ পোষ্ট আছে 976টা পোষ্ট, যিটোৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। এইটোৰ লিংকো আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাব, আৰু ডেছক্ৰিপশ্যন বক্সতে আপোনালোকে আমাৰ হোৱাটছআপৰ লিংকো পাব, তাত গৈ জইন হৈ লওক। আৰ্কিটেক্টৰ কাৰণে 11 আছে, ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে 199টা আছে, ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে 208টা আছে, ইলেক্ট্ৰনিক্সৰ কাৰণে 5 to 7টা আছে, ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে 31টা আছে। দৰমহা স্কেলটো আপোনালোকৰ 40,000 বেছিক হ'ব, আৰু প্ৰত্যেক বছৰে আপোনালোকে 3%কৈ ইনক্ৰিমেণ্ট পাব। আৰু আৰ্কিটেক্টৰ কাৰণে বেচেলৰ ডিগ্ৰী কৰা বিচাৰিছে, আৰু মানে প্ৰত্যেকটো ফিল্ডত বেচেলৰ মিনিমাম লাগিব। এজ লিমিট আপোনালোকৰ 27 বছৰ, আপোনালোকৰ যিটো মেক্সিমাম এজ লিমিটটো। যদিহে আপোনালোকে OBC NCL হয়, 3 বছৰ এজ ৰিলেক্সেশ্যন, SC হ'লে 5 বছৰ, ST হ'লে 5 বছৰ, PWD হ'লে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। ST, SC, ফিমেল আৰু
সকলে পে'মেণ্ট কৰিব নালাগে। আদাৰ যিসকল OBC জেনেৰেল থাকিলে তেওঁলোকে 300 টকা এটা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। যদিহে আপোনালোকে চাবলৈ যায় ইম্পৰ্টেণ্ট ডেট 28 আগষ্টৰ পৰা এই পদকেইটাৰ বাবে আবেদন আৰম্ভ হ'ব আৰু 27 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন চলি থাকিব। আপোনালোকে এই পদকেইটাত আবেদন কৰিব পাৰে। বহুতো এটা ভাল পোষ্ট হয় আৰু যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকে ভিডিঅ'টো লাইক এটা কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে আপোনালোকে আমাৰ ভিডিঅ'সমূহ অতি সহজতে পাই থাকে। লগতে আমাৰ চেনেলটো যাতে গ্ৰ' কৰে আৰু লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত পাই যাব বা বিভিন্ন ধৰণৰ আপডেটসমূহ আমি তাতে দি থাকোঁ। আজিলৈ ইমানেই, ধন্যবাদ।